2023 চনৰ 72তম বাৰ্ষিক অধিৱেশন সৃষ্টিজৰা পাৰ্কটোত যোৱা শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে। শুক্ৰবাৰ সন্ধিয়াৰ পৰা আৰম্ভ হয়, আজি সন্ধিয়ালৈকে থাকিব। আৰু ইয়াত আমাৰ কোনো বেলেগ প্ৰগ্ৰাম নাই, ধৰ্মীয় বিষয়ে আলোচনা কৰিব। ধৰ্মীয় বিষয়ে আলোচনা কৰি আজি সন্ধিয়াত শেষ হ'ব। আৰু আমাৰ চিফ গেষ্ট মেঘালয়ৰ পৰা আমি গাৰো মানুহ মাতিছোঁ। এই গাৰোজন এক্সিকিউটিভ ছেক্ৰেটাৰী হয়, তেওঁ খেমা 17ৰ এক্সিকিউটিভ ছেক্ৰেটাৰী। এখেতে যোৱা শুক্ৰবাৰ ৰাতিৰ পৰা আজিলৈকে থাকিব। আজি সন্ধিয়া ঈশ্বৰৰ যি বাৰ্তা, সেই বাৰ্তাটো আজি শেষ কৰিব। আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল পৃথিৱীত যে মানৱ জাতি পাপত ডুব গৈ আছে, সেই পাপৰ পৰা যাতে মানুহে মুক্তি পায়, তাৰ কাৰণে পাপীবিলাকক উদ্ধাৰ কৰিবলৈ পৃথিৱীত এজন প্ৰভু আহিছিল, সেইজন হ'ল প্ৰভু যীশুখ্ৰীষ্ট। ঈশ্বৰে জহন 3:16 কৈছিল, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, তেওঁ নিজ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনো তেওঁক বিশ্বাস কৰে তেওঁ বিনষ্ট নহয়, তেওঁ অনন্ত জীৱন পায়। সেই বিষয়ে মূল আলোচনাটো আমাৰ এই ধৰ্মসভাত কৰা হৈছে। আৰু এনেকৈ আগন্তুক অহা বছৰতো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে হ'ব। চৰাইকেলাৰ ওচৰত, কোকৰাঝাৰৰ ওচৰত খুমগুৰি গাঁৱত একে সময়ত একে উদ্দেশ্যলৈ আমি আকৌ এনেকৈ সভা পাতিম। ইয়াত 1000 অলপ বেছি হৈছে। আজি 1000তকৈ বেছি থাকে সদায়। আৰু ৰাতি আমাক ভালকৈ প্ৰশাসনৰ পৰা ডিউটি দি থাকে। আজিও আহিব ৰাতি, মানে 9টালৈকে সিহঁতে থাকে। প্ৰশাসনে আমাক ভালকৈ চোৱা চিতা কৰে। আৰু আমাৰ একচুৱেলি আমাৰতো তেনেকৈ গণ্ডগোল নাই। মদ খোৱা, তাছ খেলা, জুৱা খেলা এইবিলাক নাই, একেবাৰে নাই। শান্তিপূৰ্ণভাৱে আৰম্ভণিৰ পৰা শেষলৈকে আমি চলাই লৈ যাম। আশা কৰোঁ ঈশ্বৰৰ আশীৰ্বাদত সেনেকেই আমাৰ শান্তিপূৰ্ণভাৱে আমাৰ এই অধিৱেশনখন চলি যাব।